হে গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। মই আছোঁ যোৰহাটত, আপোনালোকেতো গম পাবই চাগে, মোৰ শ্বৰ্ট ব্লগটো দি চাগে গমেই পাই গ'ল। চ' পৰহি আহি পালোহি, কালিতো একো ব্লগ নাই দিয়া। আজি হয় ৰিজাল্ট ডে, আজি হ'ব মেট্ৰিকৰ ৰিজাল্ট মোৰ হিচাপত, দিবও পাৰে নিদিবও পাৰে। চ' এতিয়া ওলাইছোঁ মন্দিৰলৈ যাবলৈ, মন্দিৰ যাম। এখন হয় আমাৰ গাড়ী, এখন মোৰ নিজৰ গাড়ী, মোৰ দেউতাৰ তিনিচুকীয়াৰ পৰা আহিছে। মায়ে ড্ৰাইভাৰৰ লগত লৈ আহিছিলে। চ' ড্ৰাইভাৰটোক পঠিয়াই দিলে। চ' মহাই ইয়াত চলাই আছে আমাৰ গাড়ীখন। চ' সিমানে আৰু মন্দিৰলৈ যাওঁ আৰু এতিয়া গাইছে কেইটা চব পোৱালি আমাৰ পুতুকি পোৱালি। গাইছ মই বহি আছোঁ এতিয়া গাড়ী ষ্টাৰ্ট কৰি। চকু এটা ৰঙা হৈ আছে, এতিয়া চকু অলপমান পাই আছে। ৰখি আছোঁ আৰু চব আহিবলৈ, তাৰপিছত যাম। গাইছ মহাই এটা গাড়ী ওলাব, মই আহি থাকা। গাড়ী ওলাই দিলে। মাহঁতো আহি গ'ল, কিন্তু মাহী আৰু ডাঙৰ এতিয়ালৈকে অহা নাই। আহি গ'ল এই দুজনীও, এতিয়া যাওঁ আৰু। চ' গাইজ ফাইনেলি আহি পালোহি। এইখন গাড়ী মন্দিৰটো আছে, সেইখিনিত উঠি পেলাই যাব লাগিব চিৰি দি। বান্দৰকেইটা চবখিনি খালি বান্দৰ। উঠি গৈ আছোঁ। পিছফালে মা আৰু দাম আহি আছে, গৈ থাকোঁ আৰু। সেইটো মন্দিৰ আহি পালোঁ। আহি আছে লাহে ধীৰে। চেণ্ডেল খুলিব লাগিব, তাত যাব হ'লে মহা এতিয়া আহিলে চাকি চ' গাইজ ফাইনেলি হৈ গ'ল। মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁ, কিন্তু ভিতৰৰ কাৰণেতো এতিয়া কেমেৰা চেমেৰা তাত নাই, ভিডিঅ' চিডিঅ' কৰা। চ' আহিলে ফুট লগাই দিলোঁ আৰু ৰছী পিন্ধাই ল'লোঁ। এতিয়া অলপ দেৰি পিছত অলপ এইপিনে ঘূৰোৱাও যাওঁ। এতিয়া এইটো ভিতৰৰ পৰা এবাৰ গৈ আহোঁগৈ মই। এইটো ভিতৰৰ পৰা গৈ ভিতৰৰ পৰাও এতিয়া সেৱা কৰি আহি গ'লোঁ। এতিয়া অলপ এনেই পাক এটা মাৰি আছোঁ মন্দিৰটো। ত' ফাইনেলি গাইজ ঘূৰি পেলাই আহি গ'লোঁ মন্দিৰটো। এতিয়া আকৌ যাওঁগৈ আমি ঘৰ। কাক তোমাক? অঁ ঠিক আছে। চালাইটো বহুত মাজত সোমাই আছে। ঐ বজৰংবলী, ঐ বান্দৰ সোমাই আছোঁ বে। এনে খালি বান্দৰে আছে গাইজ। বজৰংবলী আমাৰ গাড়ীখন সেই পিনে বৰ্তমান গৈ আছোঁ এতিয়া আকৌ গাড়ীলৈ। তাৰপিছত কাক তোমাক গাইজ মোৰ মহাই এতিয়া এটা বান্দৰ এটাক চুই দিছিলে, একদম পুৰা লাগি আহিছিলে মোৰ মহাৰ লগত, কামুৰিব খুজিছিলে। এজন মহা বহি আছে ইয়াতে, এতিয়া চুপচাপ বাচিলে বুলিহে। গাড়ীত আহি গ'লোঁ, এতিয়া যাওঁ আৰু ৰাস্তাত কিবা এটা খাই ল'ম, তাৰপিছত ঘৰ যাম আৰু নাজানো আজি ৰিজাল্ট দিব নে নাই। উঠা জলদি উঠা। যেতিয়া আহিছোঁ কিবা এটা খাবলৈ কাৰণে খাইছোঁ। চ' গাইজ খোৱা বোৱা কৰি ল'লোঁ, অলপ ৰুটি চুটি খাবলৈ, কিন্তু এই ধাবাখনত কিন্তু বহুত ভাল দেই। যিয়ে নকৰোঁ মই কৈ দিছোঁ এবাৰ লোকেশ্যনটো আপোনাৰ। লোকেশ্যনটো হৈছে আপোনাৰ যোৰহাট কলাক্ষেত্ৰ পাৰ হোৱাৰ পিছতে অলপ দূৰৰ পিছত ধাবাখনে ৰুটি আৰু দালি যি টেষ্ট আছিলে, আৰু ইয়াৰ চাহও বহুত ভাল। এতিয়া যাওঁ অলপ ঘৰ গৈ আছে, আমি গৈ আছোঁ। গাড়ীত ল'লোঁ এতিয়া জলদি এতিয়া ঘৰ আহি পাইছোঁহি। এজনী ভণ্টি একদম ইমান গৰম হৈ আছে ঘৰটো, কাপোৰ চেঞ্জ কৰোঁ। চ' হেল্ল' গাইজ, এতিয়া আকৌ বাহিৰত ওলাই যাওঁ। এতিয়া বাজিলে 7টা বাজিবলৈ 15 মিনিট আছে। আৰু এটা নিউজ পাই গ'লোঁ, আজি মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে। মেট্ৰিকৰ ৰিজাল্ট আফটাৰ 20 মিনিট পিছতহে দিব। ইমান দিন ৱেইট কৰাইছোঁ। মই ৰাতিপুৱাৰ পৰা ৰখি আছিলোঁ, কিজানি আজি 3 মে' দিব বুলি পেলাই মই ৰখি আছিলোঁ। এতিয়া ন'টিছটো দেখিছোঁ গুগলত, আনকি 20 তাৰিখৰ পিছতহে দিব আৰু সেই 20 মে' পিছতে দিব আৰু হ'ব আৰু। আহিলে মা আৰু মাহী আহিল কাপোৰ চিলোৱা দোকানলৈ। কাপোৰ চিলাই আছে আৰু এজনী মোৰ ভণ্টি বহি আছে আৰামত, আৰু মই ইয়াতে চিল মাৰি আছোঁ আৰু বাহিৰত আৰু ক'তো কাম নাই। আমি ল'লোঁ
গাইজ এই গ্লাছখনৰ কাৰণে লাইক এটা কৰি দিবা দেই যদি ভাল পাইছে মায়েহে কিনিছে বহুত কম দামত পালে কিন্তু দেই চশমাকেইখন এখন 150 টকাকৈ মোৰ ভণ্টিখনে 150 টকা ল'লে মই ল'লোঁ নিজৰ স্কুলৰ কাৰণে এটা চাৰ্ট যোৰহাটতে লৈ গৈছোঁ লগো এটাও লগাব লাগিব এতিয়া গৈ আছোঁ ঘুগনি ফুচকা খাবৰ কাৰণে গাইজ মই এযোৰ স্কুলত পিন্ধিবলৈ ব্লেক শ্বু এযোৰো ল'লোঁ ঘৰত যায় দেখাম আৰু এতিয়া খাওঁগৈ ঘুগনি ফুচকা Now we are eating momos. So guys, অলপ দেৰি আগত ঘৰ আহি পালোহি আৰু হেৰি এতিয়া অলপ দেৰি পিছত ডিনাৰ কৰিমগৈ আৰু চ' আজি ব্লগটো ইমানেই আছিলে যদি আজি ব্লগটো আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ নাজানো মোৰ চকুটো কি হৈছে পূৰা একদম ৰঙা হৈ গৈছে চ' থেংকছ ফৰ ৱাচিং বাই বাই গাইজ